যিহেতু মই এটি গাধাবৰ হিচাপে আৰু জীয়াই থাকিব নোৱাৰোঁ, সেইবাবে মই 2 বছৰ ডুবাই BTCত এডমিশ্যন ল'লোঁ। চ' আপোনালোকে বুৰ্জ খলিফাৰ পৰা BTC ভিউটো দেখাই দিছোঁ। তাৰপাছত আইনষ্টাইনৰ খুৰাকৰ পুতেকে স্পাইডাৰমেনৰ পেহীয়েকৰ লগত কাজিয়া লাগিবৰ বাবে দেশী যোগাৰ লগাই এটা নিউ মেচিন ইনভেণ্ট কৰিছে। তাৰপাছত আমি ওলালোঁ বুৰ্জ খলিফাৰ ৰাৱণৰ বিয়া পাতিবৰ বাবে ডুবাই বাহনিলে। চ' লেটছ গো। আমাজন ফৰেষ্টৰ মাজে আমি গৈ ডুবাই বাহনি পালোগৈ। তাৰপাছত পেণ্ডেলৰ পৰা বাঁহ কাটি আনি BTC পালোহি। এইফালে বিয়াৰ প্ৰিপেৰেশ্যন ডেক'ৰেশ্যন চব চলি আছে। তাৰপাছত এইফালে আমি ডান্স ইণ্ডিয়া ডান্স, জিকা, পঁইতাচোৰা আৰু প্ৰভুদেৱাৰ লগত মিলি পেলাই এটা নৃত্যৰ বাবে প্ৰস্তুতি চলাই আছোঁ। তাৰপাছত বিয়াৰ দিনা ৰাতিপুৱা সাজি কাচি ওলালোঁ। গৈ পাই দেখিলোঁ বিয়া নহয় গাইছ, एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। তাৰপাছত যিহেতু আমি গা ধুই আহিলোঁ, সেইবাবে ছিনিয়ৰ্ছে আমাক পূজা পাতল কৰি 2-এটা ফুড দি পেলাই ৱেলকাম কৰিলে। তাৰপাছত এইফালে প্ৰগ্ৰেম চলি গ'ল, একদম খাতৰা গাইজ, অলপ প্ৰগ্ৰেম দেখাই দিছোঁ চব। তাৰপাছত এইফালে বিয়া বুলি চুইটাৰজনী আহিছিলেহে, ফুচ বিয়া কেঞ্চেল গাইছে। তাৰপাছত বিয়া কেঞ্চেল হোৱাৰ বাবে কাপোৰ কানি সলাই আহিলোঁ। তাৰপাছত এইফালে ল'ৰাবোৰৰ কাৰণে বিয়া বুলি মই নিযুত মইনা আঁচনিটো প্ৰস্তুত কৰি দিলোঁ। ভাষণো দি দিলোঁ অলপ বিয়াৰ বাবে। তাৰপাছত বাহিৰ ষ্টাইল কৰি মেলি প্ৰগ্ৰেম খতম। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ মানে বাই বাই।